নমস্কাৰ দৰ্শকসকল আপোনালোকৰ আটাইৰে ঘৰত ডিটিএছ কানেকশ্যন নিশ্চয় আছে টাটা স্কাই এয়াৰটেল ডিজিটেল টিভি ভিডিঅ'কন ইত্যাদি কিন্তু আপোনাৰ ডিটিএইচত যিটো পেক এক্টিভেট আছে সেইটোত আটাইবোৰ চেনেল নিশ্চয় চাবলৈ নাপায় পেকত নথকা কোনো এটা চেনেল চাবলৈ হ'লে এড অন বা টপ আপ ৰিচাৰ্জ কৰিবলগীয়া হয় বা চেনেলটো এড কৰিবলগীয়া হয় নহয়নে বাৰু একেদৰে আমি প্লে ষ্টৰৰ পৰা কোনো গেম বা এপ ফ্ৰীতে ডাউনলোড কৰিলেও কিছুমান এপ বা গেমত বিশেষ কিছুমান ফিচাৰ পাবলৈ ইন এপ পাৰচেজ কৰিবলগীয়া হয় অৰ্থাৎ কোনো ফাইটিং গেমত টৰৱাল বা আন কোনো অস্ত্ৰ ৰেচিং গেমত গাড়ী বা আন কোনো এপত ভাৰ্চুৱেল কাৰেন্সি আদি ক্ৰয় কৰিবলগীয়া হয় আৰু ইন এপ পাৰচেজৰ বাবে আমি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰিবলগীয়া হয় কিন্তু আপুনি জানেনে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাকৈ আমি ইন এপ পাৰচেজ কৰিব পাৰোঁ কিন্তু কেনেকৈ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ভিডিঅ'ত ৰঙা চিনৰ ভিতৰত দেখুৱাৰ দৰে ইন এপ আইটেমবোৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰাকৈ ক্ৰয় কৰিবলৈ আপুনি এটা এপ ইনষ্টল কৰিব লাগিব ৰ'ব এপটো ইনষ্টল কৰিলে ডাউনলোড কৰিব নোৱাৰিব এপটো ইনষ্টল কৰি থ'লে আপুনি মাজে সময়ে টকা লাভ কৰিব আৰু সেই টকাৰে ইন এপ পাৰচেজ কৰিব পাৰিব আহকচোন চাওঁ এপটো ইনষ্টল কৰিবলৈ প্ৰথমে গুগল প্লে ষ্টৰলৈ যাওক আৰু তাত টাইপ কৰক গুগল ৰিৱাৰ্ডছ বা গুগল অপিনিয়ন ৰিৱাৰ্ডছ আৰু যিটো এপ ওলাই গুগল অপিনিয়ন ৰিৱাৰ্ডছ বুলি টাইপ কৰিলে সেই এপটো ইনষ্টল কৰি লওক এইটো দেখিবলৈ পাইছে গুগল অপিনিয়ন ৰিৱাৰ্ডছ এইটো মই ইনষ্টল কৰা আছে আপোনালোকে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনাৰ গুগল প্লে ষ্টৰত যিটো ইমেইল আইডিৰে লগইন কৰা আছে সেই একেটা ইমেইল আইডিৰে লগইন কৰি ল'ব আৰু এইটো এটা ছাৰ্ভে বেছড এপ হয় আৰু ইয়াত মাজে সময়ে গুগলে প্ৰশ্ন কৰিব আৰু আপুনি সেই প্ৰশ্নসমূহৰ উত্তৰ দিলে প্লে ক্ৰেডিট লাভ কৰিব আৰু সেই টকাৰে আপুনি ইন এপ পাৰচেজ কৰিব পাৰিব ইতিমধ্যে মোৰ 122 টকা 92 পইচা জমা আছে দেখিবলৈ পাইছে আৰু মই ইতিমধ্যে খৰচো কৰিছোঁ কিছু টকা এই ৰিৱাৰ্ড হিষ্টৰী চালে আমি গম পাম দেখিবলৈ পাইছে মই কিমান টকা ইতিমধ্যে লাভ কৰিছোঁ আৰু আপোনালোকে এইটো এপ একো কৰিব নালাগে মাত্ৰ মোবাইলত ইনষ্টল কৰি ৰাখিলে হ'ল আৰু ছাৰ্ভে যেতিয়া আহিব প্ৰশ্ন আপোনালোকে উত্তৰসমূহ দিলে টকা লাভ কৰিব আৰু টকাখিনি ব্যৱহাৰ কৰিব পাৰিব ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু বেয়া লাগিলে ডিছলাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে ওলোৱা বেল আইকনটো চুই থ'ব যাতে আমি পৰৱৰ্তী সময়ত ভিডিঅ' আপলোড কৰিলে আপুনি এটা নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ'টো সকলোতকৈ আগতে চাবলৈ পায় ধন্যবাদ জয় অসম